কাম চোৱাকৈ আমি ডেভিলক ৰাখিছোঁ। ডেভিল আছে কাম চোৱাকৈ সকলো কাম আমাৰ ডেভিলে চাই আছে যেন সবাই ঠিককৈ কাম কৰি আছে নাই। সেইবিলাক 2 বছৰ পিছতহে আপোনালোকে গম পাব যে কিমান এটা শান্তি হ'ব। গোটেই ডেমেজ হৈ গৈছে। তো এবাৰ ইয়াতে 2খন গঁৰাল আছে, ইপিনেও এখন আছে, ইপিনেও এখন আছে, ডাবল প্ৰটেকশ্যন দিয়া আছে। আজি দেখাওঁ আপোনালোকক আমাৰ কি কাম হৈ আছে। নমস্কাৰ সকলোকে, চবকে লৈ যাওঁ। আজি আমাৰ মানে এইকেইদিন কি কাম চলি আছে, এইকেইদিন মেইনলি মেইনটেনেঞ্চ চলি আছে। তো আপোনালোকে দেখাওঁ আমাৰ কি হৈছে। যিহেতু আমাৰ চব পিনে পুখুৰী, তো আমি মানে এনেকৈ ছাইডত বাঁহ মাৰিব লগা হৈছে বৰষুণৰ দিনত মাটি নখহিবলৈ। আৰু এই এৰিয়াটো যিহেতু 1-2 বছৰ আগত বনোৱা গৈছে, সেইকাৰণে কি হৈছে এই যোনবোৰ এইবোৰত আমি আগৰবাৰ নেট দিছিলোঁ। তো নেট দিওঁতে চাব পাৰে চব পিনে আগৰবাৰ গঁৰাল দিছিলোঁ। এইটো আমাৰ অসমীয়া গঁৰাল বুলিয়ে কয়। তো গঁৰাল ভাঙি গৈছে, সেইকাৰণে আমাৰ ফুল মেইনটেনেঞ্চ চলি আছে। চব পিনে আমি গঁৰাল মাৰি আছোঁ। তো এইপিনে চাব পাৰে গোটেই লাম্বা গোটেই ঘৰবোৰৰ পিছেদি গঁৰাল মাৰি আছোঁ যেন ঘৰকেইটাৰ প্ৰটেকশ্যন হ'ব পাৰে। আৰু গঁৰালো আমি এবাৰ এখন দিয়া নাই, এখনৰ তলত আৰু এখন দিছোঁ। কাম চোৱাকৈ আমি ডেভিলক ৰাখিছোঁ। ডেভিল আছে কাম চোৱাকৈ সকলো কাম আমাৰ ডেভিলে চাই আছে যেন সবাই ঠিককৈ কাম কৰি আছে নাই। সেইবিলাক এনেকৈ চাব পাৰে এইপিনে বাঁহ চাহ কাটি আছোঁ। তো এই মেইনটেনেঞ্চটো মানে 1 মাহৰ ভিতৰতে কৰিব লাগিব, কাৰণ এবাৰ অসমৰ চবেই গম পাইছে যে বৰষুণ বেছি হ'ব। বৰষুণ যিহেতু বেছি হ'ব, তাৰে আগত আমি প্ৰটেকশ্যনটো আগতে কৰিব লাগিব। আৰু য'ত আমি 2খন গঁৰাল দিছোঁ দেখাই আছোঁ, লগতে আমি ফুলবোৰত চাব পাৰে চবেই এনেকৈ বাঁহ মাৰি দিছোঁ। এইটো কিয় মাৰিছোঁ? এটা কাৰণ ফুলবোৰ নাহালিবলৈ, আৰু ছেকেণ্ড কাৰণ আমাৰ যদি ষ্টাফ যায় বা আমাৰ গৰু চৰু যেন যায়, আমাৰ ষ্টাফ গ'লে সিহঁতৰ ভৰি লাগি সিহঁতে পৰি যায়, কিন্তু গছটোৰ একো হ'ব নালাগে। কাৰণ গছটো পইচা দি কেতিয়াও বনাব নোৱাৰে। এই সৌন্দৰ্যটো 2 বছৰ পিছতহে আপোনালোকে গম পাব যে কিমান এটা শান্তি হ'ব। এই গোটেই জেগাটো মানে গছ হৈ যাব, আৰু ছায়াত মানে একো ছাতি নালাগে, এনেকুৱা এটা আমি কল্পনাত। সেইকাৰণে চবতে এই কালা বাঁহ মাৰি দিছোঁ যেন কোনোবাই ফুলতে খোজকাঢ়ি যদি তলত নাচায়, গছডালৰ যেন একো নহয়। আৰু চাব পাৰি গঁৰালত অনা দিছোঁ ইয়াতে, তাৰ পৰা যেন গঁৰালখন পৰি নাযায়। আৰু আগৰ দেখাই দিওঁ যে আগৰবাৰ গঁৰাল কৰোঁতে এই তলৰ গঁৰালখন চব পৰি ভাঙি গৈছে, গোটেই ডেমেজ হৈ গৈছে। তো এবাৰ ইয়াতে 2খন গঁৰাল আছে, ইপিনেও এখন আছে, ইপিনেও এখন আছে, ডাবল প্ৰটেকশ্যন দিয়া আছে যেন একো প্ৰব্লেম নহয়। তো এই মেইনটেনেঞ্চত আমাৰ বহুত খৰচা গৈ আছে, কিন্তু খৰচা গ'লেও আমি এইখিনি বস্তু কৰিবই লাগিব। তো মানে যিমানৰ গাঁৱত এনেকুৱা মাটি আছে, পুখুৰী আছে, সিহঁতে গম পায় যে গঁৰালটো কিমান বেছি ইম্পৰ্টেণ্ট। সেই গঁৰালত যে মাটি দি আছোঁ, তো আমাৰ ৰিজৰ্টৰ এইটো পিনেতো মাটি অনা অসম্ভৱ। তো ইমান দূৰৰ পৰা যদি মাটি আনিব লাগে, তো বহুত পইচা গুচি যাব। তো আমি কি কৰিছিলোঁ, আগতে যেতিয়া এই মাটিখিনি ফিল আপ কৰিছিলোঁ, তেতিয়া এই খালটো যেতিয়া খান্দিছিলোঁ, যে পকলেণ্ডে খান্দিছোঁ, তো ইমান দহকৈ খান্দিছোঁ যে ইয়াতে মাটি অলৰেডি জমা কৰি দিছোঁ। তো এই মাটিখিনি বেলেগ কামৰ কাৰণে নহয়, এই গঁৰালত দিবৰ কাৰণে এইটো আমি 1 বছৰ আগতে প্লেনিং কৰিছোঁ। তো এনেকৈ এই বিল্ডিংটোৰ পিছপিনেও মাটি দি আছোঁ, গোটেই পিনে চাব পাৰে। তো এইটো প্ৰটেকশ্যনৰ কাৰণে। আৰু ইপিনে ভৱিষ্যত আমাৰ বেলেগ প্ৰজেক্ট ষ্টাৰ্ট হ'ব, এটা ইউনিক প্ৰজেক্ট আমি ভাবি আছোঁ পিছলৈ। তো সেইটোৰ কাৰণে মাটিখিনি আমি আগতে ষ্টক থৈ দিছোঁ। ভৱিষ্যত দেখা এইখিনি কি হ'ব, কিন্তু এইখিনি জেগা এতিয়া পৰা ধুনীয়া কৰি আছোঁ। আৰু 2-3 মাহ লাগিব এই গোটেই জেগাখিনি ডিচিপ্লিন কৰিবলৈ। তো এইখিনি মেইনটেনেঞ্চ হ'ব আমাৰ। আৰু পিছত আমাৰ আৰু একেদিনত আমাৰ গোটেই ফুলৰ মেইনটেনেঞ্চো চলিব একেদিন, বা নতুন আৰু কি কৰিব পাৰি আমাৰ ষ্টাফকেইটা দেখাম। তো এই ভিডিঅ'টো আজি সেইখিনি সমাপ্ত কৰিলোঁ। এই সমাপ্ত এটাই মানে এই ভিডিঅ'টো ক'ব বিচাৰিছোঁ যে মেইন আজি ভিডিঅ'টো যে আমি যে এই টাইম খৰচ কৰি গঁৰাল দি আছোঁ, বা মেইন আপোনাৰ ফুলত যে এই বাঁহ মাৰি আছোঁ, ইমান কষ্ট এক্সট্ৰা খৰচা হৈ আছে, হাজিৰা হৈছে, কিয়? গছ পুলিটো বচাবৰ কাৰণে। তো এইটো কিয় কৰিছোঁ যে যোনটো সৌন্দৰ্য গছ ফুলে আনিব, সেইটো সৌন্দৰ্য বেলেগ কোনো কনষ্ট্ৰাকশ্যনে আনিব নোৱাৰে। যিমান আমি পইচা খৰচ নকৰি যিয়ে নবনাওঁ, কিন্তু যোনটো এটা গছে আনিব, সেই সৌন্দৰ্যটো আমি এতিয়াই প্লেনিং কৰিব লাগিব। তো সেইকাৰণে ভৱিষ্যত প্লেনিং কৰা দৰকাৰ। প্লেনিং কিয় কৰা দৰকাৰ, আপোনালোকে বুজিছে যে গংগাজনত কিমান গছ-গছনি হৈছে। তো এটা সময়ত আমি কল্পনা কৰিছিলোঁ যে এই সৌন্দৰ্যটো যোনটো পইচা দি আমি কেতিয়াও কৰিব নোৱাৰোঁ, এইটো আমি গছ-গছনি দি কৰিব লাগিব। যিহেতু আমাৰ এগ্ৰ' ৰিজৰ্ট, সেইকাৰণে আমি আৰু কল্পনা কৰি আছোঁ, আৰু গছপুলি লগাম। যেতিয়াই টাইম পাওঁ আমি তেতিয়াই গছপুলি কিনো। ধন্যবাদ।